আজি আমি কথা পাতিম মেণ্টেল হেল্থ, ডিপ্ৰেশ্যন আৰু এংজাইটিৰ ওপৰত। আজিকালি মেণ্টেল হেল্থ আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে। ডিপ্ৰেশ্যন আমাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে ফাইনেন্সিয়েল প্ৰব্লেম, ৰিলেশ্যনশ্বিপ প্ৰব্লেম, আৰু আজিকালি ইউথৰ সকলোতকৈ ইম্পৰ্টেণ্ট কাৰণটোৱে হৈছে ব্ৰেকআপ প্ৰব্লেম। আমি ব্ৰেকআপ হোৱাৰ লগে লগে আমি অধিক বেছি ডিপ্ৰেশ্যনত গুচি যাওঁ, কিন্তু এইটো হ'ব নালাগে। আপুনি ব্ৰেকআপ নহয়, আপোনাৰ লাইফত যিয়ে চিটুৱেশ্যন নহওক কিয় আমি অধিক চিৰিয়াছকৈ কেতিয়াও নল'ব, যাতে আপুনি সেই চিৰিয়াছনেছ থকাৰ ফলত আমি পিছতকৈ ডিপ্ৰেশ্যনত ভোগে। গতিকে চিৰিয়াছনেছটো অলপ কমাওক। যদি চিৰিয়াছনেছ আনিব বিচাৰিছে নিজৰ লাইফক লৈ, নিজৰ কেৰিয়াৰক লৈ চিৰিয়াছনেছ আনক। এই কথা হ'ল আপুনি ডিপ্ৰেশ্যনৰ পৰা অভাৰকাম কেনেকৈ কৰিব। আপুনি নিজৰ যিবোৰ দুখ হৈছে বা যিটো আপোনাৰ ফিলিং আছে সেইটো বেলেগৰ আগত ক'ব লাগিব। সেইজন আপোনাৰ ক্ল'জ ফ্ৰেণ্ডেই হওক বা ক্ল'জ ফেমিলি মেম্বাৰেই হওক, আপুনি নিজৰ দুখটো তেখেতলোকৰ ওচৰত শ্বেয়াৰ কৰিব লাগিব। কোনোবাই নহয় কোনোবাই আপোনাক ছাপৰ্ট কৰিবই। গতিকে আপুনি মনে মনে নিজৰ ভিতৰতেই নিজৰ দুখটো নাৰাখিব, নিজৰ দুখটো বাহিৰলৈ ওলাই আনিব। আপুনি ক্ল'জ ফেমিলি মেম্বাৰ বা ক্ল'জ ফ্ৰেণ্ড এজনৰ আগত শ্বেয়াৰ কৰিব। আৰু দ্বিতীয়তে আপুনি ফিজিকেল এক্সাৰচাইজ কৰিব লাগিব। ফিজিকেল এক্সাৰচাইজৰ ফলত আপোনাৰ ডিপ্ৰেশ্যন সম্পূৰ্ণভাৱে শেষ নহ'লেও 10% হ'লেও ই আপোনাক হেল্প কৰে ডিপ্ৰেশ্যনৰ পৰা অভাৰকাম কৰিবলৈ। আপুনি ডেইলি য়োগা কৰক, জিম যাওক, যাৰ ফলত আপোনাৰ মাইণ্ডত অট'মেটিকেলি কিছুমান পজিটিভ থিংকিং আহিব ষ্টাৰ্ট কৰে। আজিকালি মেডিটেশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে, কিন্তু ই আপোনাক 10% হ'লেও হেল্প কৰিব ডিপ্ৰেশ্যনৰ পৰা অভাৰকাম কৰিবলৈ। মেডিটেশ্যন কৰাৰ ফলত আমাৰ মাইণ্ডটো কিছুমান সমস্যাৰ পৰা ফ্ৰী হয়। গতিকে আপুনি ডেইলি মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰক। আপোনাৰ যদি কিছুমান বেয়া এটাচমেণ্ট আছে, যেনে ড্ৰাগছ হওক, অধিক বেছি পৰিমাণে এলকহল কনজিউম হওক, বা নিগেটিভ ফ্ৰেণ্ড হওক, বা কিছুমান এনেকুৱা ধৰণৰ ইউটিউব কণ্টেণ্ট আছে যাৰ ফলত আপুনি বেছি ডিপ্ৰেছ হৈ যায়। যদি আপোনাৰ ব্ৰেকআপ হ'ল, সেই ব্ৰেকআপৰ ওপৰত এনেকুৱা কিছুমান কণ্টেণ্ট আছে ইউটিউবত যাৰ ফলত আপোনাৰ মাইণ্ডটোক বেছি ডাইভাৰ্ট কৰি বেছি ডিপ্ৰেছ হৈ যায়, আৰু আপোনাৰ ডিপ্ৰেশ্যন কমিব চাৰি সেই কণ্টেণ্টবোৰ চোৱাৰ ফলত আপোনাৰ ডিপ্ৰেশ্যন অধিক বেছি বাঢ়িহে যাব। গতিকে সেই বস্তুবিলাক আপুনি আজিয়েই ত্যাগ কৰক। মই আকৌ কৈছোঁ, ডিপ্ৰেশ্যন অভাৰকাম কৰিবলৈ হ'লে আপুনি সকলোতকৈ ইম্পৰ্টেণ্ট কাৰণটো হৈছে যে আপুনি নিজৰ দুখটো, নিজৰ যিটো ফিলিং হৈ আছে সেইটো বেলেগৰ আগত শ্বেয়াৰ কৰিব লাগিব। সেইজন আপোনাৰ ক্ল'জ ফ্ৰেণ্ড হওক বা ক্ল'জ ফেমিলি মেম্বাৰ হওক, যোনেই নহওক, তেওঁক আপুনি দুখ শ্বেয়াৰ কৰিবই লাগিব ডিপ্ৰেশ্যনৰ পৰা অভাৰকাম কৰিবলৈ। আৰু যদি তেওঁলোকক আপুনি ক'ব নোৱাৰে, তেতিয়াহ'লে গভৰ্ণমেণ্টৰ কিছুমান ট'ল ফ্ৰী নাম্বাৰ আছে যিটো একদম ফ্ৰী অফ কষ্ট হয়। মই সেই নাম্বাৰটো আপোনাক তলত দি দিম ডেছক্ৰিপশ্যনত। সেই নাম্বাৰত কল কৰি আপুনি নিজৰ ডিপ্ৰেশ্যন ক'ব। কাৰণ সকলোতকৈ ইম্পৰ্টেণ্ট কাৰণটোৱেই হৈছে আপুনি নিজৰ দুখ বা ফিলিং শ্বেয়াৰ কৰিব লাগিব ডিপ্ৰেশ্যনৰ পৰা অভাৰকাম কৰিবলৈ।